কাৰ্যসূচীৰ পাতনি মেলিবলৈ কোৱা হৈছে। আটাইখিনি কাৰ্যসূচী যাতে সফল হয়, আটাইখিনি কাৰ্যসূচী যাতে সুচাৰুৰূপে হয়। কলিয়াবৰ মহাবিদ্যালয় সেউজৰে অনাবিল মিলয়, কলিয়াবৰ মহাবিদ্যালয়। পৰৱৰ্তী কাৰ্যসূচী স্মৃতিতৰ্পণ ইয়াতে অনুষ্ঠিত হ'ব। আপোনালোক নিজৰ তেওঁলোকে অধিক হ'ব। কলিয়াবৰ মহাবিদ্যালয় সোণালী জয়ন্তী অতিক্ৰম কৰিলে, অৰ্থাৎ 50টা বছৰ অতিক্ৰম কৰিলে। আৰু এই স্থানত আজি এক পবিত্ৰ দিনৰ আজি আমি য'ত খাৰা হৈ আছোঁ, যি জেগাত আমি খাৰা হৈ আছোঁ, আজি বৰতল অঞ্চলৰ পাচলি চুককে প্ৰমুখ কৰি তেলিয়াচুক, ৰাঙিয়াগাঁও এইবাৰতে মই মোৰ শ্ৰদ্ধাঞ্জলি যিসকলক তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জীৱিতসকললৈ মই অভিনন্দন জ্ঞাপন। কম সময় লৈছোঁ। এই সোণালী দস্তাবেজ আপোনালোকলৈ আগবঢ়াব। যেতিয়া আমি ডিগ্ৰী ছেকেণ্ড ইয়াৰ একেবাৰে মূৰৰ ৰুমটোত ক্লাছ কৰি আছোঁ, আমাৰ চকীদাৰ হাৰুণ দাই শ্লিপ এখন লৈ গৈ ছাৰৰ হাতত দিলে। ছাৰে চাই পেলাই ক'লে, কেশৱ, বহুত দিনৰ মূৰত তোমাক ক্লাছত পাইছিলোঁ,
তোমাক প্ৰিন্সিপালে মাতিছে। ভাৰতবৰ্ষৰ প্ৰথম ষ্টেটখনৰ লগত আমি কৰিছোঁ আৰু আমি ক'ব আপোনালোকক এই গোটেই বৰ্তমান 15খন জিলাৰ উপৰিও জোনাই ল'ৰা ছোৱালী আছে মাজত প্ৰত্যেকখন মহাবিদ্যালয়ৰ পাৰফৰ্মেন্স অডিট আমি কৰিব পাৰফৰ্মেন্স অডিটত কি কৰিম আমি কলিয়াবৰ মহাবিদ্যালয়ৰ পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীৰ UPSC মেইনছ কিমান জনে ক্লিয়াৰ কৰিছে আমাৰ লগত তথ্য আছে কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা কিমান জনে কুইজ পৰীক্ষা পাছ কৰিলে আমাৰ লগত তথ্য আছে কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা কিমান জনে আমি APSC ক্লিয়াৰ কৰিছো আমাৰ লগত তথ্য আছে আমাৰ কিমান জনে ইয়াৰ পৰা গৈ MSc ক্লিয়াৰ কৰি কিমান জনে নেট পাছ কৰিলে কিমান জনে ষ্টেট পাছ কৰিলে আৰু ইয়াৰ পৰা ওলাই কিমান জনে এন্টাৰপ্ৰিনিয়ৰ কিমান জনে ৰাজনীতিত কিমান জন গ'ল পঞ্চায়ত সভাপতি কেইজন ল'লে এইখিনি লৈছে এটা ছ'চিয়েল অডিট পাৰফৰ্মেন্স অডিট মহাবিদ্যালয়বিলাকে কৰা